खुलुमबाय स्टुडिअ दं आं जेंग्रें नार्जारी मिसिं रावखौ सोलोंथाइ थाखोआव थिसननायनि थाखाय जनायनि गुबुन गुबुन ओनसोलाव मिसिंफोरा रंजाखांदों। गोबाव समनिफ्राय आन्दोलन खालामनायनि उनाव सरकारा मिसिं रावखौ थांनानै थानायनि आरो जौगालांनायनि खोथा बादिनो गनायथि होबाय। मख'नो गोनांदि मिसिं आगम खेबांआ 1972 मायथाइयाव जोनोम मोननायनिफ्रायनो मिसिं आगम खेबां मिसिं माहारियारि आफादनि दैदेननायाव रायजो राजाजों मिसिं रावखौ सोलोंथाइ थाखोआव थिसननो दाबि खालामबोदोंमोन। बे दाबिखौ सरकारा गुदि थाखोनि सोलोंथाइ लानो हासिगोन होननानै गनायथि होबाय। बे खोथाखौ लानानै जनायनि गुबुन गुबुन आनसलिकनि हेफाजाबाव थेला मावखुलियाव मिसिं माहारियारि मिरु आफादनि आफादगिरि नेहाथारिक आरो गुबुन गुबुन बिबानगिरिफोरखौ गोजोनै बरायनाय हाबाफारि लादों। যোৱা 7 ফেব্ৰুৱাৰী অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক ইচ্ছা অৰ্থাৎ ইণ্ডিজিনিয়াছ ট্ৰাইবেল সাহিত্য সভা আসাম আমি 8টা ট্ৰাইবেল সাহিত্য সভা একেলগে আছোঁ আমাক মাতি দীঘলীয়া আলোচনা হ'ল। সেই আলোচনাতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অসমৰ সুদক্ষ আৰু গতিশীল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি আমাক মানে মিচিং, ৰাভা, তিৱা আৰু দেউৰী, কাৰ্বি এনেকুৱা সৰু সৰু জনগোষ্ঠীয় ভাষাবিলাকক অন্ততঃ ক্লাছ 5লৈকে শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰিলে। তাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰীক আমাৰ মিচিং আগম খেবাঙৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শুনা নাই ভাল চৰি শিক্ষক নিযুক্তি সম্পৰ্কত এতিয়াই ছবি স্পষ্ট হৈ অহা নাই। তথাপি শিক্ষামন্ত্ৰী মহোদয় আৰু তেওঁলোকৰ বিভাগীয় কৰ্মচাৰী অফিচাৰবিলাকৰ যিটো আমাক কৈছিলে সেইমতে নাৰ্চাৰীৰ কাৰণে তেওঁলোকে সেই অংগনবাদী ৱৰ্কাৰ্ছবিলাকক ট্ৰেইনিং দি পেলাই নাৰ্চাৰী পঢ়াবলৈ দিব। কিন্তু ওপৰৰ ক্লাছ 1ৰ পৰা ওপৰলৈ যেতিয়া হেৰি হ'ব তেতিয়া হয়তো মানে টেট পৰীক্ষা পতা হ'ব। তাৰপিছতেহে শিক্ষক নিযুক্তি দিব পৰা হ'ব। তাত আমাৰ দাবীটো হৈছে টেট পাছ কৰাৰ উপৰি যদি মিচিং শিক্ষক হ'ব লাগে তেতিয়াহ'লে তেওঁ মিচিং আগম খেবাং বা ডিব্ৰুগড়, গুৱাহাটী আৰু মাজুলী ইউনিভাৰ্চিটিত পঢ়াই থকা ছমহীয়া কোৰ্চৰ চাৰ্টিফিকেটটো অৰ্জন কৰিব লাগে। শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰাৰ পিছতে প্ৰতিটো আঞ্চলিকতে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে আজি আপোনালোকে এটা চেণ্ট্ৰেল কমিটিক উষ্ম আদৰণি জনোৱাৰ আপোনালোকে কাৰ্যসূচী ৰাখিছে। এই মুহূৰ্তত কি ক'ব বিচাৰিব এই সন্দৰ্ভত? আমি মিচিং ভাষাটো আচলতে বহু বছৰ হ'ল শিক্ষাৰ মাধ্যম ৰূপে প্ৰৱৰ্তন কৰিবৰ কাৰণে চৰকাৰৰ লগত দাবী জনোৱা হৈছে। সেইমতে যোৱা 7 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে ঘোষণা কৰিলে যে আমাৰ মিচিং ভাষাটো শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা হ'ল। গতিকে আমি নথৈ সুখী হৈছোঁ আৰু এই চেনেলৰ যোগেদি অসম চৰকাৰ তথা মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি এই মিচিং ভাষাটো শিক্ষাৰ মাধ্যম ৰূপে প্ৰৱৰ্তন কৰাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আৰু ধন্যবাদ এনেকৈ জনাইছোঁ মানে অসম চৰকাৰক বহু কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমি এতিয়া আমাৰ সমাজত এতিয়া 15টা বাংকি আছে। আমাৰ জোনাই মংকি খেবাঙত 15টা বাংকি যুটীয়াভাৱে সহযোগ কৰি এইখন ইয়ামৃগ পতাৰুং বুলি উদযাপন কৰিছোঁ। আৰু সেইমতে আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা মিচিং আগম খেবাঙৰ কেন্দ্ৰীয় কমিটিৰ পৰা যিকেইটা বিষয়ববীয়া আহিছে এখেতসকলৰ পৰাও আমি বহুত মূল্যৱান বক্তব্য পাইছোঁ। আৰু আমাৰ এতিয়াৰ পৰা সম্পূৰ্ণ জীয়াই থাকিব বুলি আমি কামনা কৰিছোঁ আৰু আমিও জীয়াই ৰাখিবৰ কাৰণে অশেষ চেষ্টা কৰিম বুলি ভাবিছোঁ। गोजोनथाव खौरां आसामाव थानाय बयनिख्रुइबो साबसिन सोलोंथाइ होग्रा मिरुफोरनि गेजेराव टेक बुस्टाराबो गंसे। क'क्राझार जिल्लानि सिङाव थानाय CST फिसारि मावख'नि साखाथियाव थानाय खारगावआव बे टेक बुस्टारा दङ। बेयाव बयनिख्रुइबो मोजांसिन सोलोंथाइ आरो नेम सोलिनाय गोग्गो थाखो खथानि सुबिदा दङ। सारा भारतनि गेजेराव सायख'जानाय बायदि सोलोंथाइजों सोमोन्दो थानाय फोरोंगिरिफोर दङ। टेक बुस्टाराव प्रफेशनेल जार्नालिस्ट आरो टेकनिकेल कर्सफोरखौ होनाय जायो। 24 घन्टा रैखाथिनि थाखाय मोजां सुबिदा आरो टेक बुस्टारा नोंथांमोनखौ सौहैहोगोन नोंथांनि थांखिसिम। टेक बुस्टारा नोंथांनि सिमांखौ जाफुंसारनांगौनि थाखाय गांल' नङा साहस आरो गोहोबो होगोन।
सोलोंथाइ लाखांनायनि उनाव 100% प्लेसमेन्टनि खाबु दङ। सोलोंनो गोसो गुदुं बिथांमोना 9395695095 जानबुं नाम्बाराव जगाजग खालामनो हागोन।